हेलो फ्रेंड्स आमी गई आছো আজি ভোগালী মেলা কামপুৰত প্ৰথমবাৰৰ কাৰণে মেলা হৈছে তাতে মই আৰু মৰমে গৈ আছো বলক তাত কি কি আছে চাবগৈ ভোগালী মেলা কামপুৰ উপস্থিত হলহি লগত এই দুপালি চাই লওঁ কি কি আছে ফাৰ্ষ্ট টাইম তো এইটো এটা সুন্দৰ মহ বনাইছে মহৰ ওপৰত এজন ডেকা পেপা বজাই আছে ভোগালী উৎসৱ যেহেতু ভোগালীতো মহ যুঁজ থাকে और एया बनाइसे मोर बंधु पंकज कलिता भोगाली धुनिया गेट तो सुंदर लगिसे ए सब मानुहबिलक व्यस्त हो आछे मरम एफाले ए सब आमार पाछफाले भोगाली गेट भोगाली मेला गेट আমি সোমাইছো ভোগালী উৎসৱ মেলাত বহুত বস্তু ওলাইছে কিবা কম কেনেকুৱা হৈছে মানে কি ভাল হৈছে কামপুৰত পোনপ্ৰথমবাৰ এনেকৈ ভোগালী মেলা আয়োজন কৰা হৈছে ভাল হৈছে সকলোৱে চৰকাৰৰ নীতি নিয়ম মানি চলক কোভিড প্ৰট'কল মানি চলক মুখত মাস্ক ব্যৱহাৰ কৰিব গুড আৰু লগত ভেকচিন চাৰ্টিফিকেট ল'ব ডাবল ভেকচিন অসমীয়া সাজ পোৱা বেচিছে ভাল লাগিছে এয়া অসমীয়া সাজ পোৱা বৰ সুন্দৰ হৈছে मरम की लबा हाँ जुलुकी लाहे लाहे करा এইটো যে জতৰ বৰচৈকি এখন তাঁতশালতো কিছুমান হেৰি থাকে অসমীয়াৰ তাঁতশাল বাইদেউহঁতে ধুনীয়াকৈ বৈ আছে আজিকালিতো নাইকিয়াই হৈ গ'ল এনে সচৰাচৰ উভা আখলা আৰু এইটো হ'ল কটৰা ঢেঁকী বুলি কয় ইয়াতে চাউল খুন্দে পিঠাগুড়ি খুন্দে তাৰমানে তলত যে এটা গ্লছ আছে সেইটো গ্লছ আকৌ এইটো তলত যে যিটো আছে সেইটো হ'ল খুবলি এতিয়া মানে সেই খুবলিটো ইয়াত কৰিব পাৰে হ'ল প্ৰসাদ ধোৱা খৰা এইটো প্ৰসাদ ধোৱা এইটো পল হালে বাব শিকিলে দেখিছানে হাল বোৱা জুৱলি দেখিছা নাই দেখা এইয়া হাল বোৱা জুৱলি ইয়াত মানে দুটা গৰু জোতাই দিয়ে হা দি পেলাই মানে এই বস্তু এখন জুৱলি কপিলি বা নদী তেনেকুৱা নদীত পেলাই থয় পানীৰ তলত পেলাই থোৱাৰ পাছত আৰু এইফালে মাছ সোমায় আৰু মাছবিলাক ওলাই আহিব নোৱাৰে তাতে ফাঁচি যায় এইখনক কয় কোলা ওপৰখন চালনী এইখন হৈছে জকাই আৰু লগত খালৈ আজিকালিতো জকাই খালৈ দেখা পোৱাই নাযায় গাঁৱত কিছু আছে বাৰু
কলডিল যে হয়। মানে কলডিল নহয় কল বাকলি যে কল বাকলি কলৰ কলৰ খাৰটো বাকলিটো ইয়াত মানে শুকুৱাই জুই তাপত হয় তাৰপিছত পিছত খাৰ বনোৱা যায় হয় এইটো ঘনী নহয় উভতি উভতি এইটো উভতি মৰম এইটোৰ নাম উভতি এইটো পানীৰ তলত পাতি থোৱা হয় আৰু তাতে মাছ সোমাই ফাঁচি থাকে আগতে প্ৰায় ঘৰতে থাকে আজিকালিহে নাই এইটো চেপা এইটো হৈছে জাপি হাল মাৰোঁতে হালোৱাই পিন্ধে যাতে বৰষুণ ৰ'দৰ পৰা বাচি থাকে আজিকালি প্ৰায় নোহোৱা হৈছে কিছুমানে মানে মাছ চাছ থৈ শুকুৱাই থৈ দিওঁ দুইটা বস্তু কাম কৰে এইটো বস্তু নাইকিয়া হৈছে এইটো বস্তু নাইকিয়া হৈছে সদায় ব্যৱহাৰ হোৱা বস্তু আছিল আজিকালি প্ৰায় এইবোৰ বস্তু নাইকিয়া হৈছে খালৈ জকাই জাপি কিন্তু এইবাৰ কামপুৰ ভোগালী উৎসৱত ভোগালী মেলাত এইবোৰ বস্তু প্ৰদৰ্শনী কৰা হৈছে গতিকে যোনে চিনি পোৱা নাছিল এতিয়া এইবোৰ লাহে লাহে চিনি পোৱা হ'ব আশা থাকিল সেই বুলি ভইচ কোৱালিটি বেয়া হোৱাৰ কাৰণে ডাবিং দিলোঁ দেই অকণমান খাদ্য সম্ভাৰ এক গাহৰি মাংস এইটো কেঁকুৰা এইটো চাই এইটো দেখিছা কেঁকুৰা এইটো গাহৰি আৰু এইটো হৈছে পলু পোক চাম এইটো হৈছে পলু পোক এইবিধ চিনি পাইছেনে নাই চাই মদ থলুৱা পনীয়া মজা লাগিব চাগে ইয়াত হৈছে থলুৱা খাদ্য মাংস মাছ কিবা কিবি পুৰি ভাজি পুৰি কৰি বনাইছে আৰু বাহিৰৰ মানুহে মিচিং মানুহ আহিছে আজিলৈ ইমানেই আৰু ভোগালী মেলা কাইলৈ আকৌ লগ পাম এতিয়া ওলাই দিওঁ ইয়াৰ পৰা ঘৰতো বহুত কাম আছে বাই বাই ভইচটো বেয়া হোৱাৰ কাৰণে ভইচ অভাৰ কৰিব লগা হৈছে ৰেকৰ্ডিং ভাল নহ'ল চাগে তাৰ কাৰণে দুখিত আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দিগন্ত দিকে ধন্যবাদ